সেউজীয়া ধানৰ মাজত কিন্তু এনেকুৱা लेकिन ये साला कर क्या रहा है यहाँ पे ধান হৈ যাব বুলি ভবা নাছিল ইমানে তাপ মাটৰকে গছৰ ডালটো ভাঙি পেলাই লিখিছে কেনেকুৱা বস্তু এইটো হৈছে মাইকটো এইটো ধুনীয়াকে মই মবিদুল মোৰ অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছো ভালেমান দিনৰ মূৰত লং ভিডিঅ' বনাইছো আজি লং ভিডিঅ'টোত মোৰ আমাৰ যোনখিনি খেতি আছিলে সেইখিনিও দেখাম আৰু এই মাইকটোৰ ফেচিলিটি দেখাম আপোনালোকক ভইচটো বাৰু শুনি আছে ইয়াৰ লগত কি আছে কি নাই মই চব দেখাম বাৰু ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ বলক তেনেহ'লে আমি আমাৰ খেতি লগত যাব আমাৰ মেফিজ ভাই আৰু এইখন আছে আমাৰ ধুনীয়া গাঁওখন চালি আছে গাঁও মানে কিনো আমাৰ হাইৱে যোনটো সেই হাইৱেটো এইটোৱে হয় আগত আছে ব্ৰিজ এইখনে চালি আছে গাঁওখন ধুনীয়া আমি পালোহি আহিছে ধাননি মাজে মাজে এইয়া ধাননি চালি আছে মাজে মাজে গৈ আছোঁ ধুনীয়া আছে আমাৰ যোনখিনি খেতি আছে আগত আছে আৰু ৰাস্তাত আহিবতে ইমান ভিডিঅ' নকৰিলোঁ বাৰু ৰাস্তাটো আমাৰ সেইটোৱে কিনো আছে মুখৰ আগতে ব্ৰিজখন আছে দুটামান লাইট আছে লাইট খোপাও নজ্বলা লাইট খোপা লগাই থৈ দিছে আজিলৈকে লাইট খোপাই জ্বলা নাই সেইখনে আৰু ইমান ৰাস্তা সেইখন থাকিলে ইমান ধুনীয়া এখন ধুনীয়া গাঁৱৰ ভিতৰেদি সোমাই আহি এনেকুৱা ধাননি মাজত পালোহি এতিয়া আমাৰ ধান আছে সৌ আগত বলক তেনেহ'লে আৰু ৰাস্তাবোৰ শুকাইছেগৈ বাৰু অলৰেডি আৰু পিনে ধানবিলাকো ধুনীয়াকৈ ওলাইছে চাওক এইবিলাক দেখিছেনে ধানবিলাকো ধুনীয়াকৈ ওলাইছে ধানবিলাক চাওক ধানবিলাক ওলাইছে আমাৰ ধানো দেখাম গৈ আছোঁ আমি ধুনীয়াকৈ আৰু মাইকটোও দেখাম ৰ'ব আজি আপোনালোকক মাইকটোৰ আনবক্সিংটো ঘৰত কৰিলোঁ আৰু এবাৰ কৰি দিম ইয়াতে দিয়ক চাহ মেফিষ্ট এটা কথা কওঁ মই যদি অকলে যদি ইমানখিনি ধান খেতি কৰিলোহেঁতেন মই তেতিয়া কি হ'লহেঁতেন ভাবোঁ তই পইচা যদি যোৱাই কথাটো গম পাইছে নাই পইচাটো যোৱাই আৰু মানে ইমানখিনি খেতি কৰি ইমান গোটেই পথাৰখন যদি মই খেতি কৰোঁ ঠিক আছে পথাৰখন যদি খেতি কৰোঁ তই বাই চান্স ধৰি ল মই খেতি কৰোঁ কিন্তু মই এটা কথা কৈছোঁ এই বিঘাটো সৌ হাবি কিনাৰলৈকে যিটো আছে হাবি কিনাৰলৈকে মই খাবলৈ ৰাখি দিলোঁ মোৰ ঘৰত এবছৰ কাৰণতে বাকীখিনি বিকি দিলোঁ বাকী অল্প খোপা ধান আছে তই ভাবোঁ সেইকাৰণে ভঁৰাল আছে নে তই সেইটোৱেইটো ন ভঁৰাল ইয়াততো বহুতো কম মানুহে এবিঘা দুবিঘা তেনেকৈ কৰে গম পাইছে নে তই এবিঘা দুবিঘা কৰেহি আৰু বেলেগতো লোৱা আছামৰ পিনে বহুত খেতি কৰিলে এটা ভাব গম পাইছে নাই বাৰু তই ভঁৰাল আছে আকৌ ডাঙৰ ভঁৰালটো ভঁৰালেই সিহঁতৰ মানে যদিও লোৱা আছামৰ পিনে কোনোবাই চাই আছে তোমালোকে কমেণ্ট কৰি এটা জনাবাচোন তোমালোকৰ পিনে নে এবিঘা দুবিঘা তেনেকেই খেতি কৰে নে ঢেৰ খেতি কৰে কমেণ্ট এটা কৰি জনাবা আৰু আমাৰ 10 বিঘা আমাৰ বেছি নাই আমাৰ 5 বিঘা 6 বিঘামান কৰিছে সিহঁতৰ 10 বিঘা কৰিছে বুলি কৈছে আমাৰ পথাৰৰ মাজত মানুহৰ ঘৰবোৰ আছে মোৰ কিন্তু এনেকুৱা ঘৰ এটাত থাকিব বহুত মন এটা আছে ঠিক আছে এনেকুৱা ঘৰ এটাত আৰু এটা সৰুবিলাক তাত ঘৰবিলাক আছে দেখিছে চাগে এইখিনি চাওক এইখিনি ধান কিছু ধুনীয়া হৈছে দেই পকিব বুজিছে নাই এইবোৰ এয়া আমাৰ এয়া শুনুহঁতৰ নানীয়েকৰ ঘৰ শুনো মানে চাহিদা যদি ভিডিঅ'টো চাই আছ এই তহঁতৰ নানীহঁতৰ ধান চাহ তই আহিবি আৰু ডাঙৰি বান্ধিবলৈ ধান কিছু ধুনীয়া হৈছে ৰাইজ ধান কিছু ধুনীয়া হৈছে কিন্তু দেই ধান কিছু ধুনীয়া হৈছে এইখিনিতো বেছি ওখ নেদেখিয়ে সৌ আগলৈকেতো নেদেখি এইখিনি বেছি ওখ আৰু যিহেতু আমাৰ ইয়াত খেতি নাই আমাৰ সৌ আগত আছে সৌ পোষ্টটো দেখিছেনে সেই পোষ্টটোৰ ওচৰত আমাৰ খেতি আছে বলক তেনেহ'লে গৈ থাকোঁগৈ বহুত দূৰলৈ যাব লাগিব আপোনালোকক মাইকটোও দেখাম আৰু মই এনেকুৱা লং ভিডিঅ' বহুত কমেই বনাওঁ মানে লং ভিডিঅ' বনাবলৈ একো আইডিয়াই নাপাওঁ মানে আইডিয়াটো কিনো আইডিয়া ভালকৈ নাপায় লং ভিডিঅ' বনাবৰ কাৰণে আৰু বহুত দিনৰ মূৰত এটা বনাওঁ লং ভিডিঅ' আপোনালোকে চাওক ছাপোৰ্ট কৰক আৰু মই ইউটিউবটো নিজৰ কেৰিয়াৰ হিচাপে ডিচাইড কৰিছোঁ যিহেতু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ বাৰু কেৰিয়াৰ হিচাপে হেৰি কৰিছোঁ দিয়ক খেতি চাওকচোন আপোনালোকে কি ধুনীয়া খেতি হৈছে মানে আমাৰ ইয়াত যিহেতু পানী নাছিলে ৰাইজ কি পানী একেবাৰে নাছিলে পানীটোতো মানে হয় নাই গাইছ এইটো চাওক ক'ৰ পৰা আহিলে সেউজীয়া ধানৰ মাজত ক'ৰ পৰা আহিলে সেইটো ক নহয় তই কথাটো বুজি পোৱা নাই নি কেলে নহয় কথাটো বুজি পোৱা নাই নি তই চা এতিয়াতো তই ধৰিব নোৱাৰ এইটোতো আগত ওলাই গ'ল ধানটো ঠিক আছে এইটো আগত ধানটো ওলাই গ'ল এইটো চাওক এই ধানটোতো যিহেতু আগত ওলাই গ'ল হয়নে নাই এতিয়াতো এইবিলাক ওলাইছে তই পকা পিছতে গম পাবি কেলেতো হালধীয়া ধান হালধীয়া নহ'ব নহয় এইটো হালধীয়া নকয় সোণালী এইটো চা এইটো এতিয়া পতান হৈ গ'ল এতিয়াতো এইটোতো ক'ৰ পৰা আহিলে মই গম নাপাম আৰু সেইটো এতিয়া পকা নাই ধানটো যেতিয়া পকি যাব তেতিয়াতো গম পাবি সেইটোকে আহিলে ইয়াৰ মাজত চা কিমান আছে চা তই নিজে চা ইয়াৰ মাজত চা কিমান আছে
এডাল মানে হৈ তাতে মাজত এডাল আছে ক'ত সেইপাৰ নহয় হয় সেইপাৰ অকণ জ্বলিছে জ্বলিছে মানে ধুনীয়া হৈছে খেতি আৰু মেফিছ এটা কথা ক'ম আমাৰ যিটো পানী নাছিলে যিটো তই দেখিছিলি কিমান কষ্ট কৰি মানুহে ৰুইছিলে তই ভাবিছিলি নে এনেকুৱা ধান হ'ব বুলি হা আমাৰ মই হাল বা যিহেতু মই নিজে হাল বাইছিলোঁ ৰাইজ নিজে হাল বাওঁতে নিজে গম পাইছোঁ মানে ট্ৰেক্টৰ আগলৈকে নাযায় ৰাইজ এনেকুৱা শুকান হৈ গৈছিলে মাটি মানে পানী নাছিলে এইপিনে পানী পূৰা একেবাৰে পানী নাছিলে আৰু যিহেতু এতিয়া এনেকুৱা ধুনীয়া ধান হৈ যাব বুলি কোনো ভবা নাছিলে পানী হৈও ভাল নহ'লে হা যোৱা বছৰ বোলো পানী হৈও ধান ভাল নহ'লে ঠিক যোৱা বছৰ এইপিনে নহয় এইপিনে যদি মই নাজানো তই এইপিনে আহিছিল নি যোৱা বছৰ এইপিনে নহয় আমাৰ ঘৰৰ পিছপিনে যোনখন পথাৰ আছে সেই পথাৰখনত আপোনাৰ যোৱা বছৰ পানী নাই পানী আছিলে হয় নহয় পূৰা ফুল পানী আছিলে তেতিয়া ৰুব পৰা নাছিলে ইমান ভালকৈ মানুহে পানীৰ পৰা ৰুব পৰা নাছিলে কিন্তু এইবাৰ পানী থাকিও ইমান ভাল ধান নহ'লে এইপিনে চাওঁচোন এইবাৰ পানী নহ'লেও যদি ইমান ধুনীয়া ধান হৈ আছে দেখিছেনে ইমান ধুনীয়া এইবোৰ কিমান ওখ গৈছিল ভবা এইবিলাক য'ত যেন এইবিলাকত তই দেখিছে চাগে পানী নাছিলেই হয়নে নহয় এইবোৰ কোৰ মাৰি ৰুইছিলে লাষ্টত এসময়ত কোৰ মাৰি ৰুলে ইমান ধুনীয়া ধান হৈ যাব বুলি ভবা নাছিলে কোনো মানে মই ভবা নাছিলোঁ ৰাইজ ইমান ধুনীয়া ধান হৈ যাব বুলি মানে এইডৰাহে অকণমান খেলি মেলি হ'ল মানে কিবা এইবোৰ কঠীয়াই নি আছিলে আকৌ তই কঠীয়াই নিছিলে চাগে একো নাই খেলি মেলি হ'লে একো নাই বাৰু যিহেতু ধান কিছু ধুনীয়া হৈ যায় এইপিনৰ পথাৰখনত কিবা পানীয়ে নাছিলে একেবাৰে পানী নাছিলে পূৰা পানী নাছিলে আমি মানে পানী নাথাকোঁতেই আমি হাল বালোঁ যেনে তেনেকৈ হাল বালোঁ কেকাই দাদা মই হাল বালোঁ বাই পিনি যেনে তেনে ৰুলে এনেকৈ বৰমা ভালেমানখিনি আহিলে বৰমা আহিলে সকলো আহিলে আহি অকণমান হেল্প কৰি ৰুলেহি কিন্তু এনেকুৱা ধান হৈ যাব বুলি ভবা নাছিলোঁ ইমানে তাৰপৰা ধান এটা ছিগি পিনি এতিয়া খাই আছে চাওক ধান হৈ যাব বুলি এনেকুৱা মানে এই ভাগত একেবাৰে পানী নাছিলে মই বাৰ কৈছোঁ একেবাৰে পানী নাছিলে মানে এইবাৰ পানীটো ইমান কেলৈ হেৰি হ'ল সেইটো গম নাপাওঁ ঠিক আছে পানী একেবাৰে নাছিলে ইয়াত ৱাটাৰ চাপ্লাই আছিলে ৱাটাৰ চাপ্লাইটো তাত আছিলে ৱাটাৰ চাপ্লাইটো সৌটো দেখিছেনে সেইটো হৈছে ৱাটাৰ চাপ্লাই পৰা ৱাটাৰ চাপ্লাই আনকি নালাগে একো ফালৰ পৰা হেৰি নাছিলে ৱাটাৰ চাপ্লাই পানী মানে সেইটো চাওক আকৌ ছিগিলে দেখিছেনে ছিগিলে পিনে আকৌ খাব চাব দেই চাপ্লাইটোৱে বেয়া আৰু আমাৰ ধান আহিছে আমাৰ খেতি পাইছোঁ আমাৰ মানে যোনখিনি খেতি কৰিছিলোঁ সেইখিনি পাইছোঁ ধৰিব পৰা নাই মানে কেলৈ ধানটো ওখ হৈ গৈছে যিহেতু ধানটো ওখ হৈ গ'ল ধৰিব চাওক ছিগি মুখলৈ নিলে নে সি পোৱা নাই যিহেতু আগলৈ আছে যিহেতু খেতিবিলাক মানে ধানবিলাক আমাৰ নিজৰ খেতি কৰাখিনি আৰু আমি প্ৰায়ভাগটি ইয়ালৈ আহিলে এটা বস্তু আমি এজেগাত আহিমেই মানে আমি আহিম সেই গছজোপা তললৈ কি ধুনীয়া মানে এই মেফিষ্টা অকণ হৈছে নে গৰমৰ কালিত মানে যেতিয়া হাল বাই হেৰি কৰে তইতো ইয়াতে আছিলি নন ষ্টপ এই গছজোপা তলতে মানে কি ধুনীয়া চাৰি থাকে গছজোপাই সেইটো কাৰণে কওঁ গছ নাকাটিব গছ ৰুব লাগে আৰু জুবিন দায়ো গছ ভাল পাইছিলে আপোনালোকেও ভাল পাওক জুবিন দায়ো গছ ভাল পাইছিলে জুবিন দাও গছ ভাল পাইছিলে আপোনালোকেও ৰুৱক গছ ঘৰতে গছ ৰুৱক আপোনালোকেও ঘৰত বুলি নহয় ৰাস্তাই কিনাই সকলোতে চবৰ ঘৰতে ৰুৱক গছ আৰু গছ মানে আমাৰ এতিয়া ফলত ৰাস্তাৰ কাৰণে গোটেই গছবোৰ কাটি পেলাইছে আমি গছ কেতিয়াও কাটিব নালাগে আৰু এনেই কৈ আছে দেই গাইছ মই আজিলৈকে কাটি পোৱা নাই গছ এইয়া চাওক সেইখন চাওক আমাৰ পথাৰখন এই ধানবোৰ যিহেতু কেঁচা হৈ আছে আৰু দুদিনমান পিছত পূৰা সোণালী ধান হৈ যাব সোণালী ধান হৈ যাব এই গছজোপাত সিহঁতি দুটামান ভিডিঅ' বনাইছিলে চিনেমেটিক শ্বৰ্ট মনত আছে নাই তোৰ এইফালে বনাইছে চেণ্ডেল চাওক ৰাইজ চেণ্ডেলযোৰ চাওক ভালে হ'লে মই পিন্ধাইছোঁ পুমা চাফা ভবা নাছিলোঁ ৰাইজ মই বাৰ কৈছোঁ ভবা নাছিলোঁ পানী নাছিলে একেবাৰে এই পথাৰখনতে একেবাৰে পানী নাছিলে এই পুখুৰীটো আনকি নালাগে পানী নাছিলে ইমান ধুনীয়া ধান হৈ যাব বুলি ভবা নাছিলে কোনো ইয়াৰ সেই পাগল আমি ষ্টাৰ্ট চাওক ৰাইজ এই ক'ত হৈ যায় আগতে আহি পিনি কি কয় অকল চিধা সি গছৰ ওপৰত ধান কিছু ধুনীয়া হৈছে ৰাইজ আপোনালোকে পিনে কেনেকুৱা হৈছে ওপৰৰ পৰা শ্বট এটা চাই লওক আপোনালোকৰ ওপৰৰ পৰা শ্বট এটা চাই ল'ব ৰ'ব ক'ত গাঁত পেলাইছে বাৰু ধেই আকৌ তই গছ ভাঙিলি হা ডালটো ভাঙি দিলে ৰাইজ মই এইমাত্ৰ কৈছিলোঁ নে
গছ ৰুব লাগে বাৰু ডাল ভাঙক ডাল কোনো আপত্তি নাই খালি এই গছজোপা যোনজোপা পুলি উঠি আছে এই গছজোপা কোনো কাটি নিদিব ঠিক আছে কাটি নিদিব ব'লক আমি ওপৰৰ পৰা শ্বট এটা চাওঁ ধুনীয়াকৈ ওপৰৰ পৰা পৰিৱেশটো কিছু ভাল লাগিছে দিয়ক মানে বতৰটো আজি অকণমান ঠাণ্ডা আৰু ওপৰৰ পৰা চাওক এইবোৰ কিছুমান মাজে মাজে ধানবোৰ পকিছেও আৰু আপোনালোকে চাই ভিডিঅ'ত দেখি আছে চাগে মেহফিজে পূৰা ফানি কৰি আছে আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যিহেতু মাইকটো আছে মাইকটো চাওঁ ব'লক এতিয়া আহিলোঁ মাইকটোলৈ এইটো হৈছে মাইকটো এইটো ধুনীয়াকৈ মাইকটো এইটো চাব পাৰে আপোনালোকে মাইকটোত আৰু প্ৰথম পাব এটা ৰিচিভাৰ দুটা মাইক এই দুটা মাইক এইটো ৰিচিভাৰ এইটো এনেকৈ ৰিচিভাৰ এটা আহিব আৰু এনেকুৱা মাইক আহিব দুটা এনেকুৱা মাইক আৰু মাইকটো এনেকৈ আপোনালোকে ভৰাই পিনি চাৰ্জত লগাই থ'ব পাৰে এনেকৈ আৰু আপোনালোকে ইয়াতো এনেকৈ চাৰ্জত দিব পাৰে আৰু এই বক্সটো মানে এইটো চাৰ্জত দিলেই এইটো চাৰ্জ দিলে এইকেইটা চাৰ্জত থাকিব নহ'লে এনেকৈ খুলি পিনি আপোনালোকে এইটো চাব পাৰে ইয়াতো আপোনালোকে চাৰ্জত দিব পাৰে ঠিক আছে আৰু এতিয়া যদি মই মাইক লগোৱা নাই আৰু মাইক লগাই পিনি আপোনালোকক ভইচ দিম আৰু আপোনালোকক আমাৰ খেতিখিনিও দেখাওঁ আমাৰ ধানখিনি ব'লক আপোনালোকে মাইকটো আমি ছেট আপ কৰি লওঁ এতিয়া মাইক লগাই লৈ আপোনালোকে দেখিছে মাইকৰ ভইচ কোৱালিটিটো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব আৰু এই মাইকটো পৰিলে মাইকটো মানে দাম হ'ল আপোনালোকৰ 2000 টকা আৰু 2000 দাম কৰিছিলে মই বাৰ্গেনিং কৰি মেলি 1500 আনিলোঁ ৰাইজ মাইকৰ কোৱালিটিটো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব আৰু এতিয়া আমি যাওঁ আমাৰ যোনখিনি ধান আছে সেইখিনি দেখাবলৈ আৰু এই হৈছে মাইকটো কোৱালিটি মাইকটো বিশেষ নাছিলে মাইকটোত আপোনাৰ এটা চাৰ্জাৰ দিছে আৰু এনেকৈ মাইক এটা ৰিচিভাৰ দুটা মাইক দিছে আৰু ৰিচিভাৰটো এইটো লাগি আছে মোবাইলত আৰু এইটো মাইক এনেকুৱা মাইক দুটা দিছে মাইকটো চাৰ্জত দিব লাগে আৰু আমাৰ খেতিখিনি ক'ত আছিলে কিন্তু দেখা নাই মানে যি ওখ ধান হৈ গ'ল ৰাইজ ৰাস্তাটো ক'ত গ'ল ৰাস্তাই নাই ৰাইজ এইকণত হৈ আগতহে ঘূৰিব গালিব ৰাস্তাটো জানো কিনি যাওঁ এইপিনে আছে ৰাস্তা এইপিনে যামা মানে কি ক'ম এইপিনে মানুহে ঘাঁহ কাটিবও নাহে ৰাইজ ঘাঁহবোৰ চাওকচোন কি মানে ওখ হৈ আছে ইয়াত ঘাঁহ কাটিবলৈ ইয়াত বেছিভাগ মানুহে ঘাঁহ কাটিব নাহে মেফিজ গম পাইছে নাই ইয়াত ঘাঁহ কাটিবলৈ বেছিভাগ নাহে আৰু মেফিজকো মাইক এটা লগাই দিব মেফিজে দুই এটা কথা কৈ থাকিব আপোনালোকৰ মাজত আৰু লগাই দিলোঁ মেফিজকো মাইক এটা এইটো মাইকটো ভাল লাগি আছে মেফিজৰ লাগি গ'ল মোৰ আৰু আমাৰ খেতি আছিলে সৌ আগত ওলালেগে ৰাস্তা মেফিজ এই খেতিখিনি হ'ল কি বাৰু কওঁ তই এইগালো কাম নাই এইগালটো কি হ'ল এই ৰোৱা খেলি মেলি কৰিলে ইয়াত যিসকলে ৰুইছিলে ৰোৱা খেলি মেলি কৰিলে আৰু গৰুৱে খালে চব গৰুৱেতো খালেই ইয়াততো এটা কথা সৌ গাঁওখন যেন আছে সেই গাঁওখনৰ বিশেষ মই নামটো নকওঁ গাঁওখনৰ সেই গাঁওখনৰ পৰা ছাগলী এটা নিজে দেখিছ ছাগলী মেলি থোৱা আছে ছাগলী কঠীয়া পাৰি থলৈকে মেলি থোৱা আছে তই নিজে দেখিছা নাই সেইদে ছাগলীও বান্ধিব লাগে মানুহে ইমান কষ্ট কৰি বা খেতি কৰে হয় নে নহয় কষ্ট কৰি ইমান হাল চাল বাই আপোনালোকে ছাগলী তাগলী বান্ধিব লাগে মই আপোনালোকক কোৱা নাই যদি ভিডিঅ'টো চাই আছে সেইসকলে মানে যাসকলৰ ঘৰত ছাগলী গৰু আছে আপোনালোকে খেতি সময়ত বান্ধি খাব খুব বেছি 6 মাহ 7 মাহ বান্ধিব লাগে হয় নাই মেফিজ কওঁতে 6 মাহ 7 মাহমান বান্ধিব লাগে বান্ধি পিনি আৰু তাৰপৰা মেলি থাকক তাৰপৰা উদং পথাৰ মেলি থাকক আৰু কোনো আপত্তি নাই কোনো কৰ্তও নাই মোৰ চেণ্ডেল চাওক ৰাইজ চাফা হৈ গ'ল চাফা আমাৰ খেতি হৈছে এইখিনি ৰাইজ আমাৰ খেতি এইখিনি এই চাওক খেতি কি ধুনীয়া হৈছে ভাবিছেনে মেফিজ এনেকুৱা হ'ব বুলি তই হা এইখিনি হৈছে আমাৰ খেতি মানে সেই পোষ্টটোতে দেখোন ওলোৱা নাই আগতে পোষ্ট এটা আছে সেইখনত পোষ্টটোত ওলাব তাৰপৰা সেই পিনে এজোপা গছজোপা আপোনালোকে আগৰ ভিতৰতে মিনিবিলাকত চাইছিলে এয়া হৈছে আমাৰ খেতি সেইদিনাখন দেউতা আৰু মই আহি পিনি এইবোৰ ইভেনে কি বুলি যেন কয় মেফিজ সেই মাৰিছিলি দে সাৰ মাৰিছিলি মই নাজানো বিশেষ সাৰ নে কি সেইবিলাক কয় সেইবোৰ মাৰিলোঁ ধুনীয়া হ'ল ধান বাৰু ইমান বেয়া হোৱা নাই সেইপিনে আছে সেইপিনে মানে গোটেই পিনে মানে সেই আপোনাৰ সৰু যেন হৈ আছে দেখিছে এইপিনে সৰু হৈ থকা সেইডোখৰলৈকে আমাৰ খেতি আৰু খেতি ধান ধুনীয়া হৈছে কিছু ধুনীয়া হৈছে আমাৰ 5 বিঘা লয় 5 বিঘাত কেইটা থাকে নাজানো এবিঘাত কেইটা থাকে এইটোৱে নাজানো মুঠতে ধান চাওক কি ধুনীয়া হৈছে আপোনালোকে সুধিম বুলি আহিছিলোঁ তই কৈলি নাজানো বুলি কেইবিঘা কি কথা এইবোৰ নাজানো মুঠতে ধান কিছু ধুনীয়া হৈছে ৰাইজ ধান মজা হৈছে ধান চাওক এই এটা পোষ্ট মাৰি থোৱা আছে আমাৰ খেতিবোৰত সেইটো আছিলে গছ পুলিটো সেয়া চাওক গৰুবোৰ দেখিছেনে মেলি থৈছে নে আলি থৈছে বিশেষ নাজানো খালি হাত দিছে একো নাই বাৰু হেডত দিছে একো নাই বাৰু হেডত দি আছে যিহেতু খেতি কৰা নাই হেডত মুকলি হৈছে আমাৰ কিছুমান ধান বেয়া হ'ল মেফিজ গম পাইছ নাই তোৰ ঠিকেই আছে বাৰু হা ঠিকেই আছে ঠিকেই থকাটো আছে মানে আমাৰ এটা বহুত এই ধানটো চাওক এই ধানটো কিছু ভাল লাগে আকৌ মেফিজ এই ধানটো চা এই সৰু ধানটো নি এইটো সৰু ধানটো এই ধানটো ভাল লাগে এই ধানটো মোৰ ভাল লাগে আকৌ দেই ৰাইজ এই ধানটো কি কয় জাননে তই নাজানো ময়ো বিশেষ নাজানো ধানটো কি বুলি কয় যদি কোনোবাই জানা কমেণ্ট কৰি জনাবা এই ধানটো কি বুলি কয় ঠিক আছে এই ধানটো কি বুলি কয় তোমালোকে কমেণ্ট কৰি জনাবা আৰু এইপিনে আছে আমাৰ ধান আৰু আমাৰ এই ধানখিনি মই যেন কৈছোঁ মেফিজ বেয়া হৈছে বুলি বেয়া হোৱা নাই ঠিকেই আছে ৰাইজ
খালি সৰু হৈছে চব সৰু মানে চুটি চাপৰ হ'ল এই ধানখিনি অলপ চাপৰ হ'ল এইটো পোষ্টটো দেখিছেনে আপোনালোকে সেইটো মই চব এইটো পোষ্টটো সেইকণলৈকে আছে আমাৰ আৰু এটা হয়তো মানে সেইডোখৰ টাৰ্ণিং এটা আছে টাৰ্ণিংটো ওচৰলৈকে আমাৰ খেতি আছে এইপিনে ধানখিনিতো ঠিকেই হ'ল এইপিনে মানে চাপৰ হ'ল মই এইগাল ধান ধুনীয়া পাইছোঁ এইপিনে মেফিজে বোলে এইপিনে ধান ধুনীয়া পাইছে আৰু আমাৰ খেতিটো ঠিকেই আছে ধুনীয়া আছে খেতি চেতিবিলাক আৰু লোকৰ বুলি কি মাজতোতো খেতি ধান পকিলে চাব পাৰি সেইপিনে ধান পকিলে মাজতোতো আৰু এইপিনে পকিলে সেইপিনেও পকিলে আৰু কেইমাহমানৰ পিছত পৰা ধান ৰুব পাৰিব কওঁ 2 মাহমানৰ পিছত পাৰিব 1 মাহ 2 মাহ নহয় এমাহৰ পিছত এমাহ চা এতিয়াতো চলি আছে অক্টোবৰ নৱেম্বৰ লাষ্টৰ মানলৈকে মানুহে ধান দাবলৈ আহিব যেন লাগিছে আমাৰ এই ধানকেইডাল মানে সৰু হ'ল খালি ধুনীয়া হৈছে ধানবোৰ সৰু হৈছে কিছুমান ওলাইছে কিছুমান নাই ওলোৱা ধৰিব নোৱাৰি ৰাইজ যেতিয়া পকিব তেতিয়াহে গম পাব আৰু মায়েকৰ ভইচ কোৱালিটি কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব দেই ৰাইজ আপোনালোকে আগত ওখ হৈ গ'ল এইপিনে মাজত সেইপিনে আগত ওখ হৈ গ'ল এইপিনে মাজত আকৌ চাপৰ হৈ থাকিলে আকৌ হৈ পিনে আগত ওখ হৈ থাকিলে মানে ধান ঠিকে খেতি ধুনীয়া হৈছে মোৰ এই পথাৰটো ভাল লাগিছে বোলে এই পথাৰটো আছে মই এটাহে ভাল পাইছোঁ এইডালটো ভালেই লাগিছে তাৰপৰা এইডাও ভাল লাগিছে আৰু আপোনালোকৰ মানে ওখ পৰি যোৱা নাই ধানখিনি আমাৰ সেইফালে পিছপিনে খোপা গোটেই ধান খোপা পৰিলে গম পাওঁ তই আমাৰ পিছপিনে গোটেই ধান খোপা পৰিলে এইপিনে বিশেষ পৰাই নাই এইপিনে কাৰো ধানেই পোৱা নাই জাষ্ট এই গছপুলিটোৰ ওচৰত কেইডালমান পৰি আছে সেইকেইডাল কোনো আপত্তি নাই পৰি আছে আৰু এইপিনে পিনে দাদা এজনে ঘাঁহ কাটি আছে যিহেতু আৰু এই আমাৰ পথাৰৰ পৰিৱেশ সেউজীয়া পৰিৱেশ তই কেনেকৈ পালি ঘাঁহ কাটিছে বুলি কিবা কৰিব পাৰে অকণমান বেছি ফানি ৰাইট হৈছে অকণমান ফানি ঘাঁহ কাটি আছে এইটো ঘাঁহে কাটিব চাহতে সোমাই দিলেহে ঘাঁহ কাটি আছে সেইজনে কি কৈছে তই কেনেকৈ গম পাবি সেইটো কম কেনেকৈ গম পাবি তই ৰাইজ অকল ফটোৱা আৰু আহিম আৰু পিকনিক খাবি নে জানো খাওঁ নে নাখাওঁ মোৰ যিটো পৰীক্ষা মাতৰকে গছৰ ডালটো ভাঙি পেলাই দেখিছে কেনেকুৱা বস্তু এইবিলাক যামা ভাগি দিলে ৰাইজ এইটো কথা কেইটা ক'ব পৰা নাই ৰাইজ মাতৰকে ভাঙি দিয়ে এইটো মাতৰকে এইটো কি হয় জানো এটা কওঁ জানো এইটো হেৰিটো যেন ৱাটাৰ চাপ্লাইটো আছে ৱাটাৰ চাপ্লাইটো পৰা এইটো আহে বাৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল একাউণ্টটো অল কৰি থওক এনেকুৱা মিনি ব্লগ লং ভিডিঅ' পাই থাকিব কথাকেইটা ক'বলৈ দে বাৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত সকলোকে আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল একাউণ্টটো অল কৰি থওক আজিলৈ ইমানে আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বাই পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আৰু এইটো চেনেলত মিনি ব্লগ লং ভিডিঅ' আহি আছে থেংক ইউ বাই